हेलो फ्रेंड्स की खबर আপোনালোকৰ সকলোৰে খবৰ নিশ্চয় ভাল আৰু মোৰো খবৰ ভাল স্বাগতম জনাইছো মোৰ চেনেলৰ ইনটি ভিডিঅ'লৈ আপোনালোক সকলোকে আজি আপোনালোকে সকলোৱে চাগে এইকেইদিন এটা নিউজত পাই আছে jorhatৰ এগৰাকী মাতৃৰ লগত কি অঘটন ঘটিলে নিজ পুত্ৰ নিজ কন্যা থকাৰ অৱস্থাতে একেখন ঘৰতে মানে কেনেকৈ সম্ভৱ হৈছে হেতু মানে একেবাৰে ভাবিব নোৱাৰা এটা ঘটনা ঘটি গৈছে বহুত দুখ লাগিছে মনত যেহেতু মাতৃয়ে সকলোৰে মা একে হয় আৰু মানে নিজ সন্তানে তেনেকুৱা এটা মানে কৰিব বুলি হেতু মানে মানুহৰ মনলৈ হেতু ধাৰণাও নাহে যেনেকুৱা মানে কৰিছে ইমান পঢ়া শুনা কৰি ইমান সেই উচ্চ শিক্ষিত হোৱাৰ পাছতো বিদেশত থাকে আৰু যিগৰাকী কন্যা যিগৰাকী জীয়েকে একেলগতে একেটা ঘৰতে থাকিও মানে তেখেতে গম নাপায় যে দুই সপ্তাহ মানে 15-20 দিনৰ আগতে যে মাতৃৰ মৃত্যু হৈছে মৃত্যু বিচনাতে তেনেকৈ গেলি পচি গৈছে সেইটো কথা গম নাপায় তেখেতে আৰু আপোনালোকে চাওকচোন মই দেখাই দিছোঁ ভিডিঅ'টো Just we are separated. বেলেগ কথা তেওঁলোকে ইমান দিন ৰুমৰ পৰা ওলোৱা নাছিলে মেলিছিলে আপোনাৰ সৈতে মাতবোল খোৱা বোৱা তেখেতে ক'ৰ পৰা পায় she does not talk with me at all. She is totally separate and if she sees me she gives me some type of Assamese dirty language she used to talk. So my duties and responsibility is to take care of her food, clothes, shelter and medicine. Those I have been taking care of her for quite some time and I do my responsibility. But she আপোনাৰ সৈতে ৰিলেশ্যন ভাল নাছিল নেকি No, not at all. From day one. তেখেতে খানা ক'ৰ পৰা কৰিছিল আপুনি প্ৰভাইড কৰিছিল Yeah, food, clothes, shelter, I told you, no? Food, কাপোৰ ঘৰ চাফা তাফা কৰি দিয়া সেইবোৰ চব মই কৰি দিওঁ আৰু যদি কিবা গা বেয়া হয় মই দৰৱ পানী দিওঁ লাষ্ট কিমান দিন আপুনি খানা তেখেতক যিটো খানা আপোনাৰ পৰাই দিছিলে চেল্টাৰ দিছিলে এতিয়া তেওঁ যে ধৰি লওক ডেড বডি ওলাল এতিয়া এনেকুৱা হ'লগৈ আপুনি কিমান দিন টাৰ্মছ নাছিলে and no breakage of any terms. যদি ব্ৰেকেই নাছিলে তেতিয়াতো তেওঁ মৃতদেহ আপোনাৰ নৰকংকাল হৈ গ'লগৈ দিন হ'ল 10-15 দিন হ'ল I don't want to say because I did it myself. No, কেতিয়াবা ভাত খাবলৈ মন নগ'লে তো I bring bread or I give her chira or I give her suji. 10-15 দিন তেওঁ ধৰক ডেড বডি তাত ঘূৰি পেলাই এনেকুৱা অৱস্থা হ'লগৈ তেতিয়া আপুনি বিচৰা নাছিলে নেকি যোৱা নাছিলে গোন্ধ পোৱা নাছিলে নেকি এইটোতে গোন্ধা No. If I get the smell I'll surely find it out, no? Why it is smelling? বেলেগকৈ একদম থাকে না মোৰ লগত মিক্স নকৰে সেইকাৰণে বেলেগকৈ থাকে বুজি শিক্ষাই যদি মানুহক এনেকুৱাই কৰে তেতিয়াহ'লে শিক্ষা মোৰ মতে শিক্ষা লোৱাতকৈ নোলোৱাই ভাল আছে যদিহে শিক্ষাই এনেকুৱা কৰে ইমান পঢ়া শুনা কৰি যদি মানে অৱশেষত নিজে যি জন্ম দিছে যি পৃথিৱীখন দেখাইছে যি ইমানখিনিলৈকে আগবঢ়াইছে তেখেতকে যদি এনেকুৱা কৰা হয় তেতিয়াহ'লে মোৰ মতে শিক্ষাৰ কোনো মানে লোৱা কোনো মানে কাৰণেই নাই বা একো ভেলুৱেই নাই যদিহে মানে শিক্ষা লৈও এই অৱস্থা হয়গৈ নিজ মাতৃ যদি এনেকুৱা অৱস্থা হয়